তিনিখন বাইক 6জন মান এখনত আইছো। হাই গাইস, আমি ডাঙৰ মামা নাই গুড মৰ্নিং অসম, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপেলছ ব্লগ। আজি ভিডিঅ'ত আমি এটা ছাৰপ্ৰাইজ নিউজ দিম। একেবাৰে মই কৰ্ণাৰ ৰুমত আহিছোঁ, ভিডিঅ'টো মই বনাই আছোঁ, নহ'লে বা শুনা পাব। তেনেহ'লে তাইৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় মানে কোৱা নাই এতিয়ালৈকে, ছাৰপ্ৰাইজ নিউজ। আপোনালোকে তাতে গম পাব কি ছাৰপ্ৰাইজ দিম। তেনেহ'লে আহক আমি চুপচাপে যাওঁ। আজি আমি মামাহঁতৰ ঘৰত যাম। এনেকুৱা সঁচাকৈ যাম, পাৰ্মিশ্যন আহি গৈছে, যাব লাগে। নাযাওঁ আজি। বিশ্বাস হোৱা নাই, তাড়াতাড়ি গাড়ীখন ধুই লওঁ। গাড়ীখন ধোৱাৰ পিছত আমি অলে ৰেডি হ'ম। ৰাতিপুৱা ছাৰপ্ৰাইজ দিবা যায়, নিজে ছাৰপ্ৰাইজ হৈছোঁ। মানে একো কোনো ৰিয়েকশ্যনেই নাছিল যে ক'ৰবাত যাম আমি, এনেকুৱা একো ৰিয়েকশ্যন। নিজে মই চখ হৈছোঁ। এতিয়া তথাপি যাব ওলাইছে, মানা কৰিছোঁ যদিও মানে যাব ওলাইছে। এতিয়া গতিকে দুজনে আমি সাজি কাচি পূৰা ৰেডি। এতিয়া যাওঁতে আমি সকলো বস্তু আপোনালোকক দেখুৱাই যাম, বলক। আমি পূৰা নন ষ্টপ আছোঁ, মানে বতৰৰো কণ্ডিশ্যন বেয়া। যদি বৰষুণ পাই ৰেইনকোটো অনা নাই। বৰ্তমান আমি আছোঁ বাটৰ হাতত। সেইখন দোকান আছে, ৰিলেটিভ হয়, তাতে আমি অলপ বিস্কুট লওঁ। আৰু বিস্কুট দুনিয়াৰ বিস্কুট বঢ়িয়া বিস্কুটত পাই ইয়াতে, পপুলাৰ একদম দোকান। এইটো আমাৰ নানী হয়, এতিয়া মৰম কৰি আছে। মামাহঁতৰ ঘৰত আহি পালোঁ। বঢ়িয়া, এইয়া পুৰা মৰম কৰি আছে। ভিডিঅ'টো হ'ব, ইউটিউবাৰ যিহেতু। ডাঙৰ মামাহঁতৰ তাতে প্ৰথম সাজ, আজি ৰাতিৰ সাজটো ইয়াতে খুৱাইছে। মই বহি আছোঁ তলত, আৰু আমাৰ বাইদেউক দিছে ওপৰত। খানা বিৰাট ভাল, মাংস আছে, মাছ আছে, দালি আছে। আমাৰ এটা ৰাতি গেল, এতিয়া পুৱা হৈছে। আমি নানীৰ লগত এতিয়া মাছ বাচি আছোঁ। মাছ আনছি সৰু মামাই, এই মাছ আনছি, বম ডাঙৰ মাছ আনছি। আৰু নানী কুটি আছে, কি বঢ়িয়াকৈ কুটি আছে এইটো। আজিকালি ল'ৰা ছোৱালীগিলাই তাৰমানে এনি টাইম পাবজি, ফ্ৰী ফায়াৰ, কিবা কিবি বন্দুকৰ গুলি চুলি একদম মোবাইলতে মানে ব্যস্ত হৈ থাকে। কিন্তু আমাৰ মামাহঁতৰ তাত আহিলে ল'ৰালিকালৰ অনুভৱটো হ'ব। চাবিনা মাৰ্বল খালি আছে চলিগিলাই, এই চাওঁ মাৰ্বল। তিনিটা ৰুমৰ, এটা আছে না দুটা আছে, একো ধৰব নোৱাৰো, মানে চব ভাঙি চাঙি মানে গেছি। আৰু এইটো আমাৰ ইয়াতে নানী থাকে এইখন বিচনাত। ঘৰৰ একদম অৱস্থা বেয়া। বহুত বছৰ হৈছে যদিও মানে ইয়াতে থাকিয়ে ভাল পায়। এই আমাৰ নানীৰ ঘৰটো আৰু এইটোৱে পৰিৱেশ। আমাৰ গাঁৱৰ দাদাহঁতৰ এটা ছোৱালী ইয়াতে আমাৰ সৰপাৰা গাঁৱত বিয়া দিছি। আমি তাকে এতিয়া ফুৰিব যাই আছোঁ। আমাৰ মামাহঁতৰ ডাঙৰ মামা, এইটো ছোৱালী, সৰু ছোৱালী, আৰু বাইদেউ আছে আমাৰ লগত। বলক। এতিয়া আমি ঘৰত আহি পালোঁ। আমাৰ দাদাহঁতৰ যিটো নেকি আমি ভণ্টিটোক বিয়া দিছিলোঁ, আৰু কিবা কিবি খাবা দিছি, বহুত কিবা কিবি খাবা দিছি। এতিয়া আমি সৰু মামাহঁতৰ তাতে ভাত খাই আছোঁ। সৰু মামাই এইটো বাগাত দি আছে। এয়া ধুনীয়াৰ আঞ্জা দিছি, কি খাবি। ঘৰতে আৰু আমি কিমান থাকিম, আমনি লাগিছে। গতিকে বহুত আলহী আজি ওলাইছে। এটা জাগাত আমি ফুৰিব যাম, জাগাখিনি দেখুৱাম আপোনালোকক, বঢ়িয়া জাগা। তেনেহ'লে বলক। তিনিখন বাইক 6জন মানুহ যাই আছোঁ ফুৰিবা। আমি দুটা জাগাত যাম। এটা জাগাত আমি আহি পাইছোঁ, আৰু এটা জাগাত যাম, সেইটো পিছত দেখুৱাম। এটা মন্দিৰ আছে পিছফালে, আৰু গোটেইগিলা আমি উঠি আছোঁ। ইয়াতে মন্দিৰটোৰ ইয়াতে বঢ়িয়াকৈ উমলা বস্তু আছে, ইয়াতে উমলিও থাকিব পাৰি সৰু ছোৱালী। আগতে মই এই পৰ্বতত আহিছিলোঁ, মানে এই পাহাৰখনত আহিছিলোঁ। কিন্তু এতিয়া মানে ইমানে জংঘল, ইমানে বন হৈছে। মানে সেই এখন পাহাৰ আছে সেইফালে, দখলা পাহাৰ বুলি কয় সেইখন পাহাৰ। তাৰে ওচৰত ব্ৰহ্মপুত্ৰ নদী, মানে কাষেদি গৈছে। এইবাৰ আমি তাতে ব্ৰহ্মপুত্ৰ নদীত যাম। তাত বহুত ভিউ পোৱা যায়, আৰু বহুত মানে ফটো উঠা যায়, মানে ভাল এটা দৃশ্য। বলক তাতে যাই আছোঁ। এই ব্ৰহ্মপুত্ৰৰ পাৰত যে দখলা পাহাৰখন আছে, আমি তাকে যাম এতিয়া। চাইকেল লৈ, ভাই চাইকেল লৈ কিয়া? মই দেখোন বাইক লৈ আহিছোঁ, বাইক লৈয়ে যাব লাগিব। ব্ৰহ্মপুত্ৰৰ পাৰত পাৰেদি এটা ৰাস্তা আছে, ৰাস্তা দি যাই আছোঁ। ডেষ্টিনেশ্যন আহি পাইছোঁ। আমি জাগাখিনি আহি পালোঁ। এইখিনি জাগাত বহুত ক্ৰাউড হয়। এতিয়া লাহে লাহে মানুহখিনি আহি আছে, আৰু মানে যিটো নেকি দৃশ্য সেইটো উপভোগ কৰে, ফটো চটো উঠে, আৰু কিছুমান ইউটিউবাৰো আহি ইয়াতে শ্বুট কৰে। আৰু এই হৈছে ব্ৰহ্মপুত্ৰ নদী, আমাৰ মহাবায়ু ব্ৰহ্মপুত্ৰ নদী। গোটাইগেলা আহি পাইছোঁ।
এতিয়া আমি অলপমান ইয়াতে ফটো চটো উঠিম। কেনে লাগি আছে তহঁতক? একদম মজা বঢ়িয়া লাগছে বেলিটো অস্ত যোৱা অৱস্থা, বেলিটো অস্ত যোৱা অৱস্থা। আৰু আমি পৰ্বতত যে গৈছিলো পাহাৰখনত, তাৰ পৰা আমি এইখন পাহাৰ দেখা পাইছিলো দখলা পাহাৰ বুলি ভাবে। এই দখলা পাহাৰ যদি নাথাকিল হয় বিজয়নগৰখন পানী নগৰ হৈ গ'ল হয়, গতিকে বহুত ছেফটি হয়। আমি এতিয়া যাম মিৰ্জা, তাতে অলপ কিবা কিবি খাম, তাৰপিছতহে ঘৰত যাম। বৰষুণত ভিজি আহিলো, এতিয়া ভোক লাগি আছে, অলপ কিবা খাম। ৰেষ্টুৰেণ্ট এখনত আহিছো, চাওঁ কি খাওঁ। আমি ৰেষ্টুৰেণ্ট আহি পালোঁ। এতিয়া মেনুখন আমি লেডিজবিলাক দিম, কি চিলেক্ট কৰে ইহঁতক দে, তহঁতে চিলেক্ট কৰ যি খাৱা, আমিও তাকে খাম। নাই বহুত টাইম আমি ৰখিলোঁ, ৰখতে আহি পাল এগ ৰোল সকলোৱে লৈছোঁ। এই খালি আলিচা খালি আমাৰ কি লৈছে, আলিচা খালি চিকেন ৰোল লৈছে, বাকী আমি চবে এগ ৰোল লৈছোঁ। হাই গাইজ, আমি এতিয়া এগ ৰোল খাই আছোঁ। কেনেকুৱা লাগিছে এগ ৰোল খাই? বঢ়িয়া কথা পাতি। মজা লাগছে আজি, একদম মানে বহুত ফূৰ্তি কৰিলোঁ। আমাৰ ইয়াতো আৰু কি মেলিছে দেখিছা মুখখন। আমি এটা খাব পৰা নাই, এই দুটা লৈছোঁ মানে কি আমি ৰেষ্টুৰেণ্টৰ পৰা আহিলোঁ, আহি এতিয়া ঘৰত যাম। ঘৰত যোৱাৰ আগতে তামোলটোতো নাখালে নহ'ব, আমি তামোলৰ দোকানত সোমাইছোঁ, তামোল চামোল খাই এতিয়া সকলো ৰেডি হৈ আছোঁ, আমি ঘৰত যাম। কালি যাম নহয়, সেইকাৰণে আজি ডাঙৰ মামা আনাই এই চাওঁ হাঁহ আনছি, হাঁহ দি পুৰা পাৰ্টি কৰি কালি আমি যাম, হাঁহ খাম আজি দিনটো ইমান ঘূৰিলোঁ, একদম ভাগৰ লাগি গৈছে, ভৰি হাত বিহে আছে, এনাৰ্জি নাই। হাঁহ যে খাম, এনাৰ্জিয়ে নাই, গতিকে তেওঁ আৰু খাব লাগিব দেচোন, হাঁহৰ পাৰ্টি যিহেতু। মামাহঁতৰ পথাৰখনত আহিছোঁ, পথাৰখন চাই আছোঁ, সেউজীয়া পথাৰ, বঢ়িয়া পানী চানী বৰষুণ দি আছে। কিন্তু এটা পৰম্পৰতা আছে, পথাৰত আহিলি না মানুহে আপুনি গোবৰ দেখা পাবই, মানে মানুহৰ গু চু। নৰেন্দ্ৰ মোদীয়ে ইমান ধুনীয়া সকলোকে লেট্ৰিন বাথৰুম দিছে, এতিয়াও মানুহে হাগবা আহে এই চব গু। বহুত খালোঁ, বহুত ফুৰিলোঁ, ফূৰ্তি কৰিলোঁ। এতিয়া যোৱা টাইম হ'ল, নতুন কণ্টেণ্ট লৈ আহিম বেলেগ দিনা। তো আজিলৈকে এৰো, আৰু মামীহঁতকো নানীহঁতকো এৰো। তেনেহ'লে ৰ'ব ভিডিঅ'টো সেইখনে কালি অহাৰ টাইমত মানে গোটেইগিলা আমি ইম'চন হৈ গৈছিলোঁ, সেইকাৰণে মামাহঁতে কিবা গিফ্ট দিছে, নতুন কাৰণে কিবা গিফ্ট দিয়ে, এতিয়া গিফ্টখিনি দেখাব পৰা নাই, সেইকাৰণে ঘৰত আহি দেখাম বুলি ভাবিছোঁ। এই চাওক, এইখন মেখেলা চাদৰ দিছে, হালধীয়া মেখেলা চাদৰ, আৰু মোক দিছে এইটো চাৰ্ট। মই যিটো চাৰ্ট পিন্ধি আছোঁ চেম সেনেকুৱাই চাৰ্ট দিছে। আৰু এটা হৈ গ'ল নতুন দুটা ডাবল হৈ গ'ল, আৰু ইফালে দিছে এটা নাইটি।